একদম লাষ্ট এটা আপোনালোকে ইমান যে আমাৰ ধুনীয়া লাইনটো দিছে তাৰ কাৰণে আপোনালোকক সম্বৰ্ধনা জনাবলৈ আহিছোঁ ইমান ধুনীয়া চাৰ্জি আপোনালোক আমি ভাল পাইছোঁ বহুত আমি মানে একদম শান্তি পাইছোঁ গোটেই ল'ৰা ছোৱালীখিনি মোটামুটি অন্ধকাৰত কিতাপ পঢ়িবলৈ পোৱা নাই তাৰ কাৰণে আপোনালোকক ধন্যবাদ আপোনালোকৰ ডিপাৰ্টমেণ্টক ধন্যবাদ দিছোঁ ভালকৈ আমাৰ ফোনটোও ৰিচিভ নকৰে লাইনমেনবিলাকে ফোন ৰিচিভ নকৰে আপোনালোকে ফোন ৰিচিভ নকৰে ক'ৰবাত এতিয়া লাইনৰ সংযোগে দিব পৰা নাই কেতিয়াও ফোন ৰিচিভ সেইটো কাৰণে অলপমান দিগদাৰ হয় ইমান হাত খাবলৈ যাব ইয়াত মাৰি মাৰি কথা কয় আঙুলি উঠাই কথা কয় ইমান মানুহ অহাৰ পিছত বাইদেউ আপুনি কৈছে আমি আহিছোঁহে আঙুলি উঠাই উঠাই কথা কয় ওলাই যাব কয় মানুহ আউট কৰি আউট হৈ যাব কয় ভুলতে এদিনৰ কাৰণেও যদি হেংগিং কৰিছে তেতিয়াহ'লে আপোনালোকৰ এইটো লগে লগে খবৰটো আহে বা কোনোবাই যদি বিলটো দিয়া নাই লগে লগে আপোনালোকে পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাড়ী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতিয়ে আছিল নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে আছিল ঘৰে ঘৰে 24 ঘণ্টা বিজুলী যোগান কিন্তু দুৰ্ভাগ্যজনক বিষয় অতি লজ্জাজনক বিষয় অসম চৰকাৰৰ অপদাৰ্থ অকৰ্মান্য শক্তি মন্ত্ৰীজনৰ কৃপাত এতিয়া অসমবাসী ৰাইজে 2 ঘণ্টাও ভালকৈ আমি বিদ্যুৎ যোগান আমি নাপাওঁ 2 ঘণ্টাও আমি বিদ্যুতৰ মুখ দেখাবলৈ নাপাওঁ এইখনেই নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া এইখনেই নৰেন্দ্ৰ মোদীৰ স্মাৰ্ট ইণ্ডিয়া আৰু নৰেন্দ্ৰ মোদীয়ে নিজকে জহাই ফুৰে তেওঁ হেনো বিশ্বৰ ভিতৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী এজন নেতা আৰু এই শক্তিশালী নেতাজনৰ এইখনেই দেশ য'ত বৰষুণৰ টপাল মাটিত পৰাৰ আগতে য'ত এবাৰ মেঘে গাজনি মাৰিলেই 24 ঘণ্টাই আপুনি আৰু বিদ্যুতৰ মুখ দেখা নাপায় হাজাৰ হাজাৰ জনসাধাৰণ আমি অন্ধকাৰত দিন কটিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকল বিদ্যুৎ নথকাৰ কাৰণে কিতাপ পঢ়িব পৰা নাই সৰু সৰু দোকানবিলাক যিবিলাক লাইনৰ কাৰণে চলি আছে সেই দোকানবিলাক বন্ধ হৈ গৈ আছে গতিকে গোটেই জনসাধাৰণ ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে আৰু এইখন চৰকাৰে আমাৰ অসমীয়া ৰাইজৰ ব্যাপক প্ৰতিবাদক নেওচি 2000 মেগাৱাটৰ বিদ্যুৎ উৎপাদন কৰিবলৈ গৈ আছে নামনি হনহিৰি জলবিদ্যুৎ প্ৰকল্প গোটেই অসমীয়া ৰাইজে প্ৰতিবাদ কৰাৰ পিছতো বিজেপি চৰকাৰখনে গাৰ বল প্ৰয়োগ কৰি ধন বল প্ৰয়োগ কৰি আমাৰ কৃষকৰ মাটিৰ ওপৰেদি তেওঁলোকে বৃহৎ বৃহৎ টাৱাৰ লাইন পুতি আমাৰ মূৰৰ ওপৰেদি আমাৰ ঘৰ সম্পত্তি নষ্ট কৰি পেলাই তেওঁলোকে আমাৰ অসমত 2000 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰি তেওঁলোকে গুজৰাটলৈ লৈ যাব পাঞ্জাৱলৈ লৈ যাব কিন্তু অসমত মাত্ৰ প্ৰয়োজন হয় 1650 মেগাৱাট বিদ্যুৎৰ এইখিনিয়ে তেওঁলোকে যোগান ধৰিব নোৱাৰে অতি দুৰ্ভাগ্যজনক কথা সমগ্ৰ ভাৰত চৰকাৰখনে দিল্লীয়ে কেৱল অসমৰ সম্পদবিলাকৰ ওপৰত চকু অসমৰ সম্পদবিলাকৰ ওপৰত চকু কিন্তু অসমৰ কোনো সমস্যাই তেওঁলোকে সমাধান কৰিব নিবিচাৰে আমি ধন্যবাদ দিছোঁ এইখন চৰকাৰৰ শক্তি মন্ত্ৰীজনক তেওঁলোকৰ বিভাগীয় যিমানবিলাক বিষয়া কৰ্মচাৰী আছিলে তেওঁলোকক আমি ফুলৰ মালাৰে অভিনন্দন জনাইছোঁ তেওঁলোকক আমি মিঠাই খুৱাইছোঁ কাৰণ তেওঁলোকে আমাক সকলো সময়তে অন্ধকাৰত ৰাখিছে ধন্যবাদ